SI News 24 দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ চাই গুৰুত্বপূৰ্ণ খবৰ। জামুগুৰি হাতত গ্ৰেপ্তাৰ তিনিটাকৈ মানৱ সৰবৰাহকাৰী। সন্ধান নাই বিক্ৰী হোৱা তিনিটি শিশু। মানৱ সৰবৰাহকাৰীক ফাঁচীৰ দাবী হাতীঙাৰ চাৰিগাঁও মহিলা সমিতিৰ। শোণিতপুৰ জিলাৰ জামুগুৰি হাতত বৃদ্ধি পাইছে মানৱ সৰবৰাহকাৰী চক্ৰ। অলপতে জয়সিদ্ধিৰ বিটু বৰা নামৰ এজন যুৱকে হাতীঙাৰ এগৰাকী মহিলাসহ তিনিটা শিশু বিক্ৰী কৰিছিল 1.5 লাখ টকাত। পাছত হাৰিয়ানাত বিক্ৰী কৰা মহিলাগৰাকীক দুষ্ট চক্ৰৰ কবলৰ পৰা পলাই আহি স্থানীয় মহিলা সমিতিৰ সহযোগত জামুগুৰি আৰক্ষী চকীত এক গোচৰ তৰে। মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত তিনিটাকৈ মানৱ সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিপূৰ্বে বিটু বৰা আৰু মুনু আলী নামৰ দুজন যুৱকক জেললৈ প্ৰেৰণ কৰাৰ পাছত বৃহস্পতিবাৰে সুনীলগড় নামৰ এজন যুৱকক জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। আনহাতে তিনিজনকৈ মানৱ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও এই পৰ্যন্ত শিশু তিনিটাৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। হাতীঙাৰ চাৰিগাঁও মহিলা সমিতিয়ে শিশু তিনিটিক সুস্থ অৱস্থাত উদ্ধাৰ কৰাৰ লগতে মানৱ সৰবৰাহ চক্ৰটোৰ লগত জড়িতসকলৰ ফাঁচীৰ দাবী তুলিছে। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, SI News 24। যি বিটু বৰাক 2 অক্টোবৰত ধৰা হৈছে আৰু যিজন আলি বুলি কৈছে সেই আলিক 3 অক্টোবৰত ধৰা হৈছে। ধৰি পেলাই আমাৰ জামুগুৰি আৰক্ষী চকীৰ সহযোগত তেওঁলোকক বৰ্তমান যেতিয়া হাজতত আছে আৰু আমাৰ জামুগুৰি আৰক্ষী চকীয়ে এতিয়া বৰ্তমান সুনীলগড় বুলি কোৱা এজনক ধৰিছে গহপুৰৰ। আৰু সেই সুনীলগড়ক ধৰাৰ পিছত বহুতখিনি তথ্য ওলাই আহিছে। আমাৰ মামনি ডেকাক নি পেলাই ষড়যন্ত্ৰ কৰি ইপিনে মৃত্যুৰ ভাবুকিও দিছিলে, কিন্তু ভগৱানৰ কৃপাত তেওঁ বাচি আহিল। আৰু এতিয়া আমাৰ 4খন গাঁৱৰ আজি আমি মহিলা জামুগুৰি আৰক্ষী চকীলৈ আহিছোঁ আৰু 4খন গাঁৱৰ মহিলাৰ এটাই দাবী যে মানৱ সৰবৰাহকাৰী যি 3জন ধৰিছে আৰু বাকী যিকেইজন আছে আৰক্ষী বিভাগে সেইকেইজন ধৰি পেলাই উপযুক্ত শাস্তি দিয়ক। তেওঁলোক যেন কোনো কাৰণত জেলৰ পৰা ওলাই নাহে, আৱজ্জীৱন তেওঁলোক জেলতে থাকক, নহবা ফাঁচি দিয়ক। এয়াই আমাৰ মহিলাসকলৰ আমাৰ দাবী আৰু আমাৰ যি 3টা বাচ্চা সেই বাচ্চা কেইজনক আমি সুশৰীৰে যেন আমি ঘূৰাই পাওঁ, সেয়া আমি আৰক্ষী বিভাগক আমি অনুৰোধ কৰিছোঁ। সুশৰীৰে আমাৰ গুৰিত বাচ্চাকেইটা যেন চঞ্জাই দিয়ক, এয়ে আমাৰ আৰক্ষী বিভাগৰ ওচৰত অনুৰোধ। আৰু ইমানখিনি কৰাৰ বাবে আমি জামুগুৰি আৰক্ষী বিষয়া মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চাৰিগাঁও মহিলা তৰফৰ পৰা। ধন্যবাদ।